সৰু এটা সুৰংগীয়া লুংলুঙীয়া সুৰংগ মই যেতিয়া ওপৰলৈ উঠি দিওঁ মোৰ মাথাটো এই শিলত লাগি যাব চাওকচোন প্ৰাকৃতিক সৃষ্টিগত এই মন্দিৰ ভাগ হাতীশিলা মন্দিৰ বিশেষত্ব এয়াই আপোনাৰ যদি ফ্লাছটো যদি বন্ধ কৰাই দিয়া হয় মই দেখুৱাইছোঁ ফ্লাছটো বন্ধ কৰি আপোনাক দেখুৱাইছোঁ গোটেইখিনি আন্ধাৰ হৈ যাব যিহেতুকে মই কৈ আছোঁ হাতীশিলা মন্দিৰটোত আছোঁ আৰু মন্দিৰটোৰ বিশেষত্ব হ'ল যে ইয়াৰ শিলৰ ভিতৰে যাব পাৰে আৰু মই আজি আপোনালোকক সেই দৃশ্য দেখুৱাম মই ভিতৰলৈ যাম আৰু গোটেই পাহাৰটো যিটো ভিতৰটো সম্পূৰ্ণ মই দেখুৱাইছোঁ গোটেইখিনি শিল আপোনাক দেখুৱাইছোঁ শিল এয়া মহাদেৱৰ ত্ৰিশূল আছে ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম আৰু কাহানি নেদেখা আজি মই এনেকুৱা এটা এক্সক্লুচিভ মানে কি বুলি ক'ম এক্সপ্ল'ৰ কৰিছোঁ মোৰ জীৱনটো আৰু যিমান দূৰ হয় ভিতৰলৈ আপোনাক দেখুৱাইছোঁ গোটেই আন্ধাৰ যিমান দূৰলৈকে দিছে আন্ধাৰ একো নেদেখে আমি যিমান দূৰ সম্ভৱ হয় যাবলৈ চেষ্টা কৰিম আৰু এয়া দেখিছে এয়া মন্দিৰ ভাগ এই মন্দিৰ ভাগ মই দেখুৱাইছোঁ এনেকুৱা লাগিব একদম ভিতৰটো ভয় লাগিব জয়াল দেখিছেনে গোটেইখিনি পাহাৰৰ ভিতৰত আছোঁ গোটেই আন্ধাৰ হৈ গৈছে আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু এয়া চাওক আৰু এই কেনেকুৱা চাওক কেনেকুৱা বস্তু আৰু আপোনালোকে আহিব পাৰে এয়া হাতীশিলা যিটো মন্দিৰ ভাগ আছে শিলৰ ভিতৰত আমি বৰ্তমান সোমাই আছোঁ গুহাৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু ভয় লাগি যাব আৰু বিশেষকৈ এতিয়া সন্ধিয়া সময় হৈ গৈছে গোটেইখিনি অন্ধকাৰ হৈ গৈছে আৰু চাওকচোন কেনেকুৱা চয়াল আৰু আহিমে ভিতৰ পাই গ'লো গোটেই মই আহিছোঁ গুৱাহাটী মহানগৰীৰ এখন বিশেষ ঠাইলৈ গুৱাহাটী মহানগৰীৰ ঠিক নিচেই কাষতে আছে পানীখাইটি আৰু পানীখাইটিৰ এখন বিশেষ ঠাই হৈছে হাতীশিলা মন্দিৰ এই মন্দিৰ ভাগলৈ আহিলোঁ আৰু আহি পেলাই এক অদ্ভুত দৃশ্য দেখিলোঁ এটা সুৰংগ আছে পাহাৰৰ তলে তলে এটা সুৰংগ বহু দূৰ এটা সুৰংগ সেই সুৰংগত আহি পেলাই সোমাই গ'লোঁ চাওকচোন গোটেই আন্ধাৰ অন্ধকাৰময় গোটেই আৰু এই গোটেই মন্দিৰ ভাগ হৈছে শিলেৰে আৰু এই কেতিয়া সৃষ্টি হৈছিল কোনে সৃষ্টি কৰিছিল সেই কাহিনী কোনেও নাজানে মই দেখুৱাইছোঁ এই মন্দিৰ ভাগ এই গোটেই মন্দিৰ ভাগ শিলেৰে আবৃত আৰু এই মন্দিৰ ভাগৰ বিশেষত্ব এয়াই যে মন্দিৰ ভাগৰ দেখুৱাইছোঁ এটা সুৰংগ আছে সেই সুৰংগটো কোনে খান্দিছিল কেতিয়া খান্দিছিল কোনেও নাজানে আৰু ইয়াৰ ভিতৰ ভাগত ইমান গৰম তথাপিও এই ভিতৰ ভাগলৈ আহিছোঁ কেৱল বুকুত যদি সাহস আছে তেতিয়াহে আপোনালোক আহিব পাৰিব এই মন্দিৰ ভাগৰ বহু দূৰ এটা সুৰংগটোৰ সৃষ্টি আৰু কাহিনী কোনেও নাজানে মোৰ ওপৰ ভাগত দেখুৱাইছোঁ এই গোটেই মন্দিৰ ভাগ দেখুৱাইছোঁ শিল আৰু শিল এই শিল কাটি পেলাই এই সুৰংগ ভাগ নিৰ্মাণ কৰা হৈছে মই দেখুৱাইছোঁ মই আৰু চিৰঞ্জিতে কেৱল মাত্ৰ চিৰঞ্জিতৰ মই আহিছোঁ বুকুত সাহস আছে কাৰণে আহিব পাৰিছোঁ গোটেইখিনি দেখুৱাইছোঁ শিল আৰু শিল যিমান দূৰলৈকে দেখিছে সুৰংগ আমি আপোনালোকক আজি এই ভিডিঅ' কেৱল আপোনালোকৰ কাৰণে নিৰ্মাণ কৰিছোঁ চাওক আমি আগলৈ যাবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ হয় দেখুৱাইছোঁ মোৰ জীৱনৰ প্ৰথমটো এইটো ভিডিঅ' জীৱনটোক উপভোগ কৰিছোঁ এক্সপ্ল'ৰ কৰিছোঁ সাহসেৰে মই দেখুৱাইছোঁ ইয়াত যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে এই মন্দিৰ ভাগৰ যিটো সুৰংগ সেই সুৰংগটো পাৰ হ'বলৈ আপোনাৰ সাহস লাগিব তেতিয়াহে আপুনি হয়তো পাৰ হ'ব লাগিব জয়াল ভয় লাগি যাব এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে আৰু যদি একো শব্দ নকওঁ এবাৰ শুনি চাওকচোন কোনো শব্দ নাই ভাবি চাওক কিমান জয়াল হ'ব পাৰে মই কথাকেইটা কৈ আছোঁ কাৰণে আপোনালোকে হয়তো শুনি আছে কিন্তু যদি ফ্লাছটো যদি বন্ধ কৰাই দিয়া হয় মই দেখুৱাইছোঁ ফ্লাছটো বন্ধ কৰি আপোনাক দেখুৱাইছোঁ গোটেইখিনি আন্ধাৰ হৈ যাব এনেকুৱা এটা পৰিৱেশ মই দেখুৱাইছোঁ এয়া নিশ্চয় দেখিছে আন্ধাৰ গোটেইখিনি আন্ধাৰ এই শিলৰ ভিতৰত আমি সোমাই আছোঁ আৰু এই শিলৰ ভিতৰতে আছে এটা গুহা আৰু গুহাটোৰ ভিতৰত আমি সোমাই আছোঁ কেৱল আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ এক্সপ্ল'ৰ কৰিছোঁ আজি লাইফত মই চাওক লাহে আমি বহু দূৰ খোজ কঢ়াৰ পিছত পোহৰ দেখিছোঁ আপোনালোকে নিশ্চয় দেখিছে ফ্লাছ লাইটটো বন্ধ কৰিলে দেখিব অলপ পোহৰ আহিছে নিশ্চয় দেখিছে সেই বহু দূৰত সেই ৰাস্তাটো আছে আৰু আমি আৰু বহু দূৰ খোজকাঢ়িলেহে পাৰ হ'ব পাৰিম লাহে পাহাৰ দেখিছোঁ নহয় এটা সৰু এটা সুৰংগীয়া লুংলুঙীয়া সুৰংগ মই যেতিয়া ওপৰলৈ উঠি দিওঁ মোৰ মাথাটো এই শিলত লাগি যাব চাওকচোন এই শিল কাটি পেলাই নিৰ্মাণ কৰিছে আৰু কেতিয়া সৃষ্টি হৈছিল কোনে সৃষ্টি কৰিছিল সেই কাহিনী কোনেও নাজানে এই সৃষ্টিটো ক'ব গ'লে এইটো নিজে সৃষ্টি হৈছে প্ৰাকৃতিক সৃষ্টিগত এই মন্দিৰ ভাগ হাতীশিলা মন্দিৰ বিশেষত্ব এয়াই আপোনালোকে আহিব পাৰে আহি পেলাই এই এক্সপ্ল'ৰ কৰিব পাৰে মই যেনেকৈ বৰ্তমান কৰি আছোঁ আৰু চাওক এই মন্দিৰ ভাগৰ ভিতৰত আছে এয়া নতুন বস্তু জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ভিডিঅ' বনাইছোঁ আৰু মই দেখুৱাইছোঁ গোটেইখিনি শিল আৰু শিল যিমান দূৰলৈকে দেখিছে শিল আৰু শিল আৰু বহু দূৰ যাব পাৰি কিন্তু ইমানেই ভয় লগা ইমানেই জয়াল আপুনি পাৰ হ'বলৈ ভয় লাগিব এই দৃশ্য দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ যি হাতীশিলা মন্দিৰ সেই মন্দিৰ ভাগৰ দৃশ্য আৰু আমি আৰু অলপ খোজকাঢ়িব লাগিব তেতিয়াহে পাৰ হ'ব পাৰিম আমি আগলৈ যাম আৰু আপোনালোকক দেখুৱাম আজিৰ এই বিশেষ ভিডিঅ' গতিকে চাই থাকক আজিৰ এই বিশেষ ভিডিঅ'টো আৰু আন্ধাৰ গোটেইখিনি আন্ধাৰ কিছুমানেতো পূজা কৰে চাওকচোন কি পাইছোঁ এইবিলাক এইবিলাক চাওক পূজা কৰা এইবোৰ কলহ আৰু এই মন্দিৰৰ ভিতৰত আছে মই দেখুৱাইছোঁ এই চাওক এই ভগৱান পূজা কৰা মাজে মানুহ আহে এই ঠাইটোত মই দেখুৱাইছোঁ আৰু আছে মই দেখুৱাইছোঁ আৰু এইবিলাক দেখিছে মন্দিৰত যেতিয়া পূজা কৰা হয় সেই তেতিয়া এই সুৰংগেদি মানুহখিনি আহে
গোটেইখিনি আন্ধাৰ আৰু আন্ধাৰ লাহে লাহে আমি বহু দূৰ খোজ কঢ়াৰ পিছত দেখুৱাইছোঁ পোহৰ এতিয়াহে পাইছোঁ ভাল লাগি গৈছে মনটো বহু দূৰ খোজকাঢ়ি পেলাই অলপমান পোহৰ দেখিছোঁ আৰু এনেকুৱা লাগিছে যে ক'ৰবাত হেৰাই গৈছোঁ তলাতল ঘৰৰ নিচিনা যিমান দূৰলৈ সোমাই গ'লে সিমান দূৰলৈ কেৱল আপোনালোকে দেখিছোঁ সুৰংগ আৰু সুৰংগ অৱশেষত আহি পেলাই পাই গ'লোহি এয়া মহাদেৱৰ মন্দিৰ আৰু এটা মন্দিৰত সোমাইছিলোঁ আৰু এটা মন্দিৰত ওলালোঁ এয়াই হৈছে হাতীশিলা মন্দিৰৰ বিশেষত্ব মই আজি আপোনালোকক এই ভিডিঅ'টো কেৱল আপোনালোকৰ কাৰণে বনাইছোঁ য'ৰ পৰাই চাই আছে এই মন্দিৰটোৰ নামত সেৱা লওক সেই মনৰ আশা পূৰ্ণ হ'ব মই দেখুৱাইছোঁ এয়া মহাদেৱৰ মন্দিৰ যিহেতুকে সন্ধিয়া হৈছে এই সন্ধিয়া পৰত ইয়াৰ পূজাৰীসকলে আহি পেলাই পূজা কৰিছে এয়া দেখুৱাইছোঁ এয়া তেখেতসকলে ভগৱানৰ শ্ৰীচৰণত ধূপ ধূনা যি বন্তি তেখেতসকলে প্ৰজ্বলন কৰিছে এয়াই যিটো হাতীশিলা মন্দিৰৰ বিশেষত্ব